সরি ক'ব বিচাৰোঁ ফাৰ্ষ্ট কথা কিয় সরি যে সরি এইটো কাৰণতে যে পাগলামি কৰি আছো কিবা কিবি লাইফত ন সেই পাগলামিখিনি গুচাব লাগিব ভিক্টৰ দাসে শৃংখল চলিহাক চৰি বুলি ক'লে হয় কান্দি কান্দি চৰি বুলি ক'লে নিজৰ ভুল স্বীকাৰ কৰি ভিক্টৰ দাসে এতিয়া ফেচবুকত আহি কৈছেহি যে এয়া চাওক ফটোৱে মিছা কথা নকয় ফটোত কান্দিছে তেওঁ আৰু কৈছে যে চৰি মই গোটেই ক্লিপটোৱে লগাই দিম তেওঁ কন্দাৰ দৃশ্যখিনিও আপুনি দেখা পাব কেনেধৰণে দুখ কৰিছে মই ফটো দেখাই আছো আপোনালোকক ভিক্টৰ দাসে কাৰণ পলায়ন কৰি আছিল আপোনালোকে গম পায় যে ৰাজ্যিক মহিলা আয়োগে যেতিয়া কেছখন দি দিছিল আৰু বীৰ সেনা মহিলা গোটে যেতিয়া কেছখন দি দিছিল নাৰী নিৰ্যাতনৰ নামত তেতিয়াৰ পৰা ভিক্টৰ দাস পলায়ন কৰি আছিল আৰু পলায়ন কৰি থকাৰ লগে লগে তেখেতে আচলতে একদম নিস্তব্ধ হৈ আছিল কাৰণ পুলিচে বিচাৰি ফুৰিছে তেখেতক পুলিচে বিচাৰি ফুৰাৰ কাৰণে তেওঁ লুকাই আছে আৰু লুকাই থকাৰ পিছত এতিয়া তেওঁ এটা ফেচবুকৰ পোষ্টৰ জৰিয়তে লাইভ আহি তেওঁ কৈছে যে চৰি হয় শৃংখল চলিহাক চৰি বুলি কৈছে আৰু সেই ক্লিপটো মই এতিয়া খন্তেকতে আপোনাক লগাই দিম আপোনালোকে শুনি পাব কাৰণ আপোনালোকে গম পাইছে যে ভিক্টৰ দাসে এটা লাইভত আহি শৃংখল চলিহাক বহুত বেয়াকে কৈছিল আৰু বেয়াকে কোৱাৰ পিছত দুটা ভিডিঅ' দি দিছিল শৃংখল চলিহাই তেখেতৰ ফেচবুক পেজত আৰু সেই দুটা ভিডিঅ'ত গম পোৱা গৈছিলে এগৰাকী ছোৱালীক নিৰ্যাতন চলাইছিল এটা ৰুমৰ ভিতৰত আৰু সেই ভিডিঅ'টো অহাৰ পিছতে এখন বীৰ লাচিত সেনাই কেছ দিছিল আৰু এখন কেছ নিজাকৈ ৰুজু কৰিছিল ৰাজ্যিক মহিলা আয়োগে আৰু মহিলা আয়োগে পাণবজাৰ মহিলা আৰক্ষীক নিৰ্দেশনা জাৰি কৰিছিল যে 30 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগে এই ছোৱালীজনী ক'ৰ হয় কিয় এনেকৈ চলাইছে আৰু কোনে মাৰিছে এই কথাখিনি প্ৰতিবেদন দাখিল কৰিব লাগে আৰু সেইখিনি হোৱাৰ পিছতে ভিক্টৰ দাস আচলতে পলাই আছিল আৰু পলাই থকাৰ পিছত এতিয়া এক প্ৰকাৰ হাৰ মানিছে শৃংখল চলিহাৰ ওচৰত আৰু শৃংখল চলিহাক এতিয়া তেওঁ চৰি বুলি কৈছে কেনেকৈ কৈছে কি কৈছে এই কথাখিনি কম কিন্তু আপোনালোকে জানি লওক প্ৰকৃততেই শৃংখল চলিহাক কি বুলি কৈছে নে কাক কি বুলি কৈছে এই ক্লিপটো আপুনি চাওক চালে গম পাব পোনপ্ৰথমতে ভিক্টৰ সেনাক সরি ক'ব বিচাৰোঁ ফাৰ্ষ্ট কথা কিয় সরি যে সরি এইটো কাৰণতে যে পাগলামি কৰি আছো কিবা কিবি লাইফত ন সেই পাগলামিখিনি গুচাব লাগিব মই মদ খাওঁ মই বহুত বিতৃষ্ণাত মদ খাওঁ মই ক'লোতো মোৰ জেগাত তহঁতে থাকিলে চাগে কেতিয়াবা নোহোৱা হৈ গ'লি কিন্তু মই যিটো ফাইট মাৰিছো মই কাৰো কান্ধত নধৰাকৈ মই উঠা মাৰো যদি মোৰ পৰা চব কাঢ়ি লৈ যাবৰ চেষ্টা কৰে মোৰ কিমান দুখ লাগিব মোৰ পাপাক মাৰি পেলালে ইটোক মোৰ পৰা কাঢ়ি লৈ গ'ল মই না কাৰোবাক দিগদাৰ কৰিছো না কিবা কৰিছো না ঘৰৰ পৰা ওলাই গৈছো ধৰ জীৱনৰ চববোৰ বাদ দি কিনে এটা ৰুমত আবদ্ধ হৈ আছো মই কংগ্ৰেছত যোগ দিব যদি গ'লো হয় মোক চান্স দিছে এনেকুৱা নহয় যে কংগ্ৰেছে মোক চান্স দিয়া নাই বা মোক বিজেপিয়ে চান্স দিয়া নাই বিভিন্ন ধৰণৰ দল সংগঠনে দিছে এতিয়া মোৰ ভিক্টৰ সেনাটোত হিন্দু আছে মুছলিম আছে শিখ আছে বিহাৰী আছে বঙালী আছে চব আছে তো মই বেলেগৰ এজেণ্ডা কেনেকৈ ফ'ল' কৰিম ক্লাছ 11ৰ পোৱালি এটাও মোক চাই ক্লাছ 8ৰ পোৱালি এটাও মোক চাই ক্লাছ 10ৰ পোৱালি এটাও মোক চাই সববিলাকতো আছে তো মোৰ ভিক্টৰ সেনাটো কি মোৰ ভিক্টৰ সেনাটো ষ্টুডেণ্টছ অৰিয়েণ্টেড এটা সেনা হয় যিটো কি অকল কলমেৰে যুদ্ধ কৰিব শিকাইছে এতিয়া বীৰ লাচিত সেনাই হয়তো বহুত ভাল পালে হয় যদি ভিক্টৰ দাসে আহি চৰি বুলি এনেকৈ ক'লে হয় কিন্তু ভিক্টৰ দাসে এতিয়ালৈকে চৰি বুলি কোৱা নাই যদি কয় বীৰ লাচিত সেনাৰ লগতে আৰু শৃংখল চলিহাৰ অনুৰাগীসকলেও যথেষ্ট ভাল পালে হয় কিন্তু অনাগত সময়ত দেখা যাব ভিক্টৰ দাসে কি স্থিতি লয় কাৰণ এতিয়াও ভিক্টৰ দাস পলায়ন কৰি আছে এতিয়ালৈকে এৰেষ্ট হোৱা নাই এই কেছ দুটাৰ এগেইনষ্টত